নমস্কাৰ গৰু বিহুৰ গধূলি ধূনা জ্বলাই গৃহস্থই ৰাইজক সেৱা জনাই। তো নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টো মানে আৰু অলপ বেলেগ ধৰণৰ বনাম। আজি বহুত দিনৰ পিছত বনাইছোঁ, তো এইকেইদিন মানে অলপ সময় অসুবিধা হৈ আছিলে, তো ভিডিঅ'বিলাকো বনাব পৰা নাই, ভিউজ চিউজো নাহে। তো তাৰ বাবে মানে ভিডিঅ'টো অলপ মই মাজতে গেপ দিছিলোঁ। এতিয়া ভাবিছোঁ আজিৰ পৰা আকৌ কণ্টিনিউ ব্লগছ আপোনালোকৰ মাজত দি যাম। তো তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ওলাই লৈছোঁ, ৰাতিৰ লগত থ'লোঁ, এতিয়া অলপ যাওঁ কামৰ ফালে। কাম চাম কৰিয়ে আপোনালোকক দেখাই আছোঁ ক'ত কেনেকৈ যাওঁ। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তেতিয়ালৈকে বন্ধু আলু দিয়া, আলু দিয়া, আলু দিয়া দিয়া বন্ধু, আলু দিয়া দিয়া, আলু দিয়া 2 কেজি আলু দিয়া, ভাল আছে। আহিলোঁ এতিয়া বিহু বজাৰ কৰিব, অলপ বিহু বজাৰ কৰি অলপ দেখাই আছোঁ কেনেকৈ কি বজাৰ কৰিব। ঘৰত গৈ ঘৰত অলপ দেখাম কি বজাৰ আনিলোঁ। এয়া আমাৰ কিষাণ ভাই, কিষাণ ভাইও আছে। এয়া বজাৰ বনোৱা এয়া এয়া বিহু বজাৰ পুৰা হৈ আছে, দেখিছা নাই মোক বিহু বজাৰ কৰি আছে। বিহু বজাৰ এই আলু এপাৰি আমাৰ ষ্টিং হৈ লৈছোঁ, পুৰা এতিয়া খাম। বজাৰ কৰিলোঁ, ষ্টিং হৈ লৈছোঁ, পুৰা গাড়ী ভিতৰত বহি গৈছোঁ। এতিয়া খাম আৰু পুৰা বঢ়িয়াকৈ খাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। বলক মানে ঘৰলৈ যাওঁ, ঘৰত গৈ আপোনালোকক লগ পাই। এতিয়া আহি পালোঁহি ঘৰলৈ বজাৰৰ পৰা। এতিয়া বজাৰখিনি কি আনিছোঁ আপোনালোকক অলপ দেখাই দিওঁ। কাইলৈ যিহেতুকে গৰু বিহু, তো গৰু বিহুৰ কাৰণে অলপ বজাৰ কৰি আনিলোঁ আৰু তাকে আপোনালোকক দেখাই আছোঁ। এতিয়া চাওক কি আনিছোঁ। তো আৰু নাই এইয়া নাৰিকল লৈ আহিছোঁ, বেঙেনা লৈ আহিছোঁ, এই গুড়, এই তিতা কেৰেলা, থেকেৰা, লাও, মাটিমাহ, ৰচি, এয়া বজাৰ কৰি আনিছোঁ। এতিয়া এয়া তিয়ঁহ লৈ আহিছোঁ গাইছ, তিয়ঁহ, জাতিলাও, এয়া মাখিলতী পাত। কাইলৈ গৰু ধোঁৱা দিব লাগিবতো আৰু গৰু কোবাবও লাগিব, তো সেইটো কাৰণে এয়া লৈ আহিছোঁ। মাখিলতী পাত, দীঘলতী পাত আছে, তাৰপিছত এয়া বেঙেনা লৈ আহিছোঁ, এয়া তিতা কেৰেলা আজি বজাৰৰ পৰা এয়াই লৈ আহিছোঁ আৰু গৰু বিহু বুলিকে। এয়া মাটিমাহ আছে, এয়া হালধি ঘৰৰে হয় গছৰ আমাৰ। তো এয়াই বজাৰ কৰি আহিলোঁ আৰু গাইছ, এয়া বজাৰে কৰিলোঁ। আপোনাক কৈছিলোঁ গৰু বিহু বজাৰ কৰিব গৈছিলোঁ, বজাৰত গৈছিলোঁ। তো এয়া বজাৰ চজাৰ কৰি আনিছোঁ, আপোনাক দেখালোৱে। তো তেতিয়াহ'লে ব'লক বজাৰখিনি আপোনালোকে দেখালোৱে, তো আকৌ আৰম্ভ কৰি আছোঁ। নমস্কাৰ গৰু বিহুৰ গধূলি ধূনা জ্বলাই গৃহস্থই ৰাইজক সেৱা জনাই। কালিলৈ গধূলি হুঁচৰি জুৰিম গৈ, শৰাই খনি থবি সজাই মূৰাই ঐ, শৰাই খনি থবি সজাই। নে কি কয়, বিহু বুলি আৰু অলপ দিলোঁ আৰু এনেই আৰু এই বিহু তাকে পিঠা পনা বনাই আছে ঘৰত মায়ে, তাকে অলপ আপোনালোকক দেখাই আছোঁ। এতিয়া ব'লক কেনেকৈ বনাই আছোঁ চাওঁ। নে কি কয়, বিহু বুলি আৰু পিঠা বনাই আছে। ইয়াত তেল পিঠা বনাই আছে মায়ে, সেয়া ইমানখিনি বনাই হ'লেই সেয়া আৰু এতিয়া বাহিৰতে পাকঘৰত বনাই আছে এয়া মায়ে আমাৰ ধুনীয়াকৈ নে এয়া পিঠা বনাই আছে। এয়া পিঠা বনাই আছে গাইছ, দেখিছে এয়া তেলৰ পিঠা বনাই আছে। কিবা এটা কৈ দিয়া আৰু বিহু বুলিকে।